हेलो गाइस वेलकम टू अनदर ब्लॉग। आज आছো মই প্ৰয়াগৰাজত অৱস্থিত আদি শংকৰ বিমান মণ্ডপত আৰু এটি ধুনীয়া মন্দিৰ চাওক বাহিৰৰ পৰা কি ধুনীয়া মন্দিৰ আৰু বলক মন্দিৰটোৰ ভিতৰত কি আছে চাওক আৰু বাহিৰৰ পৰাই চাওক মন্দিৰটো কি ধুনীয়া আৰু ইয়াৰ আৰ্কিটেকচাৰ চাওক কি মজা আৰু ইয়াৰ যেটো কালাৰ কম্বিনেশ্যন আছে মন্দিৰটোৰ চাওক কি ধুনীয়া একদম কালাৰ বিলাক মিলোৱা আছে। বলক এতিয়া ভিতৰত যাও। গংগা নদীৰ পাৰৰ পৰা এই মন্দিৰটো খুব ধুনীয়াকৈ দেখা যায় আৰু বহুত দূৰৰ পৰাই মন্দিৰটো বহুত ধুনীয়া দেখি, কিন্তু এই মন্দিৰটোত আহিব পাৰিনে নাই ভবা নাছিলোঁ আৰু আজি ভগৱানৰ কৃপাত এই মন্দিৰটোত আহিলোঁ আৰু এতিয়া মোৰ লগতে আপোনালোককো দেখুৱাও। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পোনপ্ৰথমে মন্দিৰত সোমাই তিনিটা মূৰ্তি দেখা পাই আছোঁ আৰু এই মূৰ্তি তিনিটা কাৰ ঠিক মই ক'ব নোৱাৰিম, কিন্তু দেখা মতে কিবা কাবাৰ বিয়াৰ মূৰ্তি নিচিনা আছে আৰু বাকি বলক। আৰু ইয়াৰ দৰ্জা চৰ্জা চাওক কি একদম ৰজা মহাৰাজাৰ মানে ৰাজমহলৰ নিচিনা আৰু কি ডাঙৰ আৰু কি ধুনীয়া। আৰু এতিয়া মন্দিৰটোৰ চাৰিওফালে কি আছে চাওঁ বলক আৰু আপোনালোককো দেখাওঁ। আৰু এইটো চাওক মূৰ্তি এটা আছে ইয়াত আৰু এইফালে বাহিৰত ওলাই যাব পাৰি আৰু ইয়াৰ মন্দিৰটোৰ ওপৰতো আছে, মানে মন্দিৰটো তিনতলা আছে কিজানি, মানে তিনটা ফ্লোৰ আছে আৰু বাকি বলক দেখাই আছোঁ আপোনালোকক। মই যি চাওঁ আপোনালোককো দেখাই আছোঁ। আৰু গাইজ আপোনালোকে যে কেতিয়াবালৈকে প্ৰয়াগৰাজত আহে এই মন্দিৰটোত কিন্তু আহিব নাপাৰিব। এইটো মন্দিৰটোত মানে ইমান ধুনীয়া মন্দিৰ, আপোনালোকৰ দেহা মন পুৰা একদম ভাল লাগি যাব, একদম বিশ্বাস কৰক আপোনালোকে আহিবই এইটো মন্দিৰত। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে ধৰণৰ নতুন আৰু ভিডিঅ' আহি আছে। আৰু এইফালে চাওক এইখন যে দলংখন দেখা পাই আছে, মই ফ'কাছ কৰিব ট্ৰাই কৰি আছোঁ। সেইখন যে দলংখন দেখা পাই আছে বহুত দূৰত আছে, সেইখন হৈছে গংগা নদীৰ ওপৰেৰে যোৱা এখন দলং আৰু সেইটো যি নদীটো দেখা পাইছে সেইটো হৈছে গংগা নদী আৰু গংগা নদীৰ পাৰতে এই মন্দিৰটো অৱস্থিত। গাইজ এইফালে চাওক এখেতে গণেশৰ সন্মুখত কিবা পূজা কৰি আছে, গতিকে আমি হাল্লা নকৰি ইয়াৰ পৰা দূৰত যাওঁ। আৰু পুৰা একদম মন্দিৰটো যিহেতু পুৰা চাইলেণ্ট হয়, গতিকে আমিও বেছি হাল্লা নকৰোঁ। আৰু মন্দিৰটো চাওক না আপোনালোকে, এই মন্দিৰটোত যিটো এটা মানে ধৰক সোমোৱাৰ লগে লগে আপোনালোকৰ এটা মাইণ্ড ফ্ৰেছ হৈ যাব। আৰু মন্দিৰটোৰ ভিতৰ ভাগ বা ধৰক বাহিৰৰ ভাগ মানে যিটো এটা কালাৰ কম্বিনেশ্যন কৰি এই মন্দিৰটো মানে সজে তুলছি না, মানে পাগলা হৈ যাব আপুনি আহিলে। একবাৰ আহি যাব গাইজ এইটো মন্দিৰটোত, একবাৰ আহি পেলাই চাব আপোনালোকে 100% আপোনালোকৰ ভাল লাগিব। মন্দিৰটোৰ কালাৰে চাব না মন্দিৰটোৰ খুঁটাগিলাখানে চাব না মন্দিৰটোৰ মূৰ্তিয়ে চাব, একদম চব পাৰফেক্টলি আছে। আৰু ওপৰত আহিও চেম তলত দেখাৰ দৰে তিনিটা মূৰ্তি আৰু এফালে আৰু খুঁটাবিলাক চাওক, ইয়াত সিংহ আছে। এইটো চাওক ওপৰৰ যিটো চন্দ্ৰতাপৰ নিচিনাকৈ কিবা আঁকি থোৱা আছে, কি ধুনীয়া মানে এটা আল্পনা চিত্ৰ। আৰু এইফালে চাওক গাইজ এইটো হৈছে নৰসিংহৰ মূৰ্তি আৰু এইফালে আছে একডাল বৃহৎ ডাঙৰ সাপ আৰু এই সাপডাল পঞ্চমুখী সাপ বুলি কয় কিজানি। আৰু ইয়াৰ ওপৰতে মানে কৃষ্ণই নৃত্য কৰিছিল। আৰু এইফালে হৈছে গংগা নদীৰ পাৰ আৰু ইয়াত গংগা আৰতি হয় এই গংগা নদীৰ পাৰত, আৰু তাত যাম ৰ'বক আমি নেক্সট ভিডিঅ'ত আপোনালোকে দেখা হ'ব গংগা নদীৰ পাৰত গংগা আৰতি দেখা হ'ব। আৰু এইফালেতো দেখিলেই বাকীখিনি। আৰু এতিয়া বলক এইটো চাইডে ভিতৰত সোমাই যাওঁ। এইটো ভগৱান বিষ্ণুৰ মূৰ্তি। আৰু এইবাৰ এইটোৰ ওপৰৰ ফ্ল'ৰটোত যাওঁ বলক। আৰু ইয়াতো এনেকুৱা ধৰণৰ মূৰ্তি আছে, তলত যেনেকুৱাকৈ দেখা পাইছিল এইটো হৈছে ব্ৰহ্মাৰ মূৰ্তি, শ্ৰী ব্ৰহ্মা বুলি লেখা আছে। আৰু এইফালে এইটো হৈছে ভগৱান শিৱৰ অৱতাৰ নটৰাজৰ মূৰ্তি, বহুত ধুনীয়া এইটো মূৰ্তিও, মানে গোটেইকেইটা মূৰ্তি ধুনীয়া। আৰু এফালে চাওক শিৱলিংগ ধুনীয়াৰ শিৱলিংগ আছে। ইয়াতে আছে সোমনাথ জ্যোতিৰ্লিংগম বুলি আছে, এইটো কিবা শিৱলিংগৰে ভাগ আৰু মই ইমান নাজানো। আৰু এফালে আছে চাওক এইটো কি আছে বিশ্বনাথ জ্যোতিৰ্লিংগম বুলি আছে। আৰু এইফালে আছে মহাকাল জ্যোতিৰ্লিংগম, মানে ইয়াত চব শিৱলিংগই
আৰু এইফালে চাওক গাইজ, এইফালে এটা ষাঁড় গৰু আছে আৰু এই ষাঁড় গৰুটোৰ লগত কিছুমান বিশ্বাস জড়িত হৈ আছে। মানে এই ষাঁড় গৰুটোৰ কাণত আপুনি আপোনাৰ মনৰ ইচ্ছা যি ক'ব সেইটো আপোনাৰ মানে পূৰণ হ'ব বুলি এটা বিশ্বাস আছে। গতিকে ষাঁড় গৰুটোৰ কাণত আপুনি যদি আপোনাৰ কিবা মনৰ ইচ্ছা আছে তে ক'ব পাৰে। আৰু এইফালে চাওক, সৰু মাইনাটো ষাঁড় গৰুটোৰ কাণত কিবা মনৰ ইচ্ছাৰ কথা কৈ আছে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ত' আজিলৈ টাটা বাই বাই, ধন্যবাদ।